প্ৰোট্ৰাইলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আজি আমি আলোচনা কৰিম টেক জগতৰ কিছু আপডেটৰ কথা তো বলক এটা এটা কৈ আৰম্ভ কৰো মোবাইল নিৰ্মাতা কোম্পানী OnePlus এ ভাৰতত OnePlus 6T ৰ থান্ডাৰ পাৰ্পল ভেৰিয়েন্ট লঞ্চ কৰিছে 8GB RAM আৰু 128GB ষ্টৰেজৰ হৈতে E-commerce site Amazon India, Reliance Digital Store, Chroma, OnePlus Store, OnePlus Executive Store ইত্যাদি সাইটত মুকলি হল এই মোবাইলটো উক্ত মোবাইলটোৰ মূল্য 41,999 এই ফোনটোৰ লঞ্চৰ হৈতে দিয়া হৈছে কিছু লঞ্চ অফাৰ্স ও যেনেকৈ HDFC বেংক কাৰ্ডৰে পেমেন্ট কৰিলে গ্ৰাহকক দিয়া হ'ব 1500 টকাৰ ক্যাশবেক আৰু জিও ইউজাৰ সকলক দিয়া হ'ব 5400 টকাৰ ক্যাশবেক ব্ৰাউজাৰ Amazon আৰু OnePlus এক্সিকিউটিভ ষ্টৰত 3 মাহলৈকে নো কষ্ট EMI সুবিধাও দিয়া হৈছে সৰ কথা কবলৈ গলে OnePlus 6T 6.41 ইঞ্চিৰ AMOLED ডিসপ্লে দিয়া হৈছে আৰু ডিসপ্লেটো গৰিলা গ্লাস 6 ৰে প্ৰটেকচনো দিয়া হৈছে মোবাইলটোৱে Android 9 পাইৰে কাম কৰিব আৰু মোবাইলটো দিয়া হৈছে বুষ্ট মোড যিটোৰ জৰিয়তে এপ লোড হওতে অন্য মোবাইলৰ তুলনাত 20% কম সময় লাগিব 16MP আৰু 20MP ডুয়াল ৰিয়াৰ কেমেৰাৰ লগতে 16MP ফ্ৰন্ট কেমেৰাও দিয়া হৈছে লগতে মোবাইলটোত 4K ভিডিও ৰেকৰ্ডিং কৰিব পাৰিব আৰু 3700 mAh বেটাৰিও দিয়া হৈছে ইলেক্ট্ৰনিক গেজেট কোম্পানী টেগে কিছুদিন আগত ফ্ল্যাগশিপ ব্লুটুথ স্পিকাৰ Sony Angle 1 লঞ্চ কৰিছে যিটোৰ মূল্য 2499 প্ৰডাক্টটো কোম্পানীৰ ৱেবসাইট আৰু ই-কমাৰ্চ সাইট Amazon, Flipkart, Paytm মল ইত্যাদিত উপলব্ধ আছে এই ব্লুটুথ স্পিকাৰটোৰ সাউন্ড কোৱালিটি খুবেই উন্নত আৰু 2200 mAh বেটাৰি ব্যৱহাৰ কৰা হৈছে যিটোৰ জৰিয়তে 8 ঘণ্টালৈকে বেটাৰি বেকআপ পোৱা যাব ব্লুটুথ ভাৰ্জন 4.2 ব্যৱহাৰ কৰা হৈছে যিটোৰ জৰিয়তে যিকোনো মোবাইলৰ লগত অতি সহজে কানেক্ট কৰিব পৰা যাব স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Asus অতি শীঘ্ৰে দুটা নতুন ফোন মুকলি কৰিবলৈ প্ৰস্তুতি চলাই আছে ইয়াৰে এটা Zenfone Max Pro M1 আৰু দ্বিতীয়টো Zenfone Max M1 ৰ আপগ্রেডেড ভেরিয়েন্ট হওয়ার সম্ভাবনা বেশি Zenfone Max Pro M1 ৰ আপগ্রেড অর্থাৎ Zenfone Max Pro M2 তিনিটা ক্যামেৰাৰ সৈতে লঞ্চ কৰা হ'ব যিটো 6 ইঞ্চি ফুল HD ডিসপ্লে সংযুক্ত থাকিব আৰু Snapdragon 660 প্ৰচেছৰ 4GB RAM আৰু 32GB অথবা 64GB ইন্টাৰনাল ষ্টৰেজও থাকিব একেদৰে Zenfone Max M1 ৰ আপগ্রেড ভেৰিয়েন্ট Zenfone Max M2 ডুৱেল ৰিয়াৰৰ কেমেৰাৰ সৈতে Snapdragon 636 প্ৰচেছৰ থাকিব Zenfone Max Pro M2 ৰ দুটা মডেল উপলব্ধ হ'ব ইয়াৰে এটা ZB631KL আৰু আনটো ZB634KL একেদৰে Zenfone Max M2 ৰ দুটা মডেল উপলব্ধ হ'ব ইয়াৰে এটা ZB632KL আৰু আনটো ZB633KL Vivo ফিলিপাইনছত Y95 নামৰ নতুন স্মাৰ্টফোনটো মুকলি কৰি দিছে অতি শীঘ্ৰে ভাৰতীয় বজাৰতো মুকলি কৰা হ'ব Y95 প্ৰথম ফোন যিটোত Qualcomm Snapdragon 439 চিপছেটৰ সৈতে মুকলি কৰা হ'ব মোবাইলটো 6.22 ইঞ্চ ফুল HD ডিসপ্লে Android 8.1 Oreo 4GB RAM আৰু Qualcomm Snapdragon 439 octa-core processor যুক্ত হ'ব 64GB internal storage আৰু micro SD জৰিয়তে expandable কৰিব পৰা যাব 13MP plus 2MP dual rear camera লগতে 20MP front cameraও দিয়া হৈছে লগতে 4030 mAh বেটাৰিও দিয়া হৈছে ফিলিপাইনছত মোবাইলটোৰ মূল্য 19000 টকা ভাৰতীয় বজাৰত যেতিয়া মুকলি কৰা হ'ব তেতিয়া ইয়াৰ
ফিক্সড মূল্য জানিব পৰা যাব। সকল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনৰ এনেকুৱা আপডেট ভিডিঅ' সকলোৰে আগত আপুনি পাব পাৰে।